হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আজি আপোনালোক সকলোকে মোৰ মিনি ভ্লগটোলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি মিনি ভ্লগটোত আপোনালোকক দেখাবলৈ ওলাইছোঁ মই গৰৈ মাছৰ পোৰা। ঘৰতে এনেকৈ জুইত ধুনীয়াকৈ জুই ধৰি লৈ গৰৈ মাছৰ পোৰা খাম বুলি ভাবিছোঁ আজি। বহু দিনৰ মূৰত আজি গৰৈ মাছৰ পোৰা খাবলৈ ওলাইছোঁ আৰু বহুত বছৰে হ'ল, কমেও 20 বছৰমান হ'ল খোৱাই নাছিলোঁ। আৰু আগতে ককা আইতাহঁতে কৈছিল গাঁৱত যে গৰৈ মাছৰ পোৰা পঢ়া ল'ৰা ছোৱালীয়ে বোলে খাব নাপায়, সেইকাৰণে খোৱাই নাছিলোঁ। আৰু এতিয়া আজি গৰৈ মাছ গাঁৱৰ পৰা অনা হৈছিল, সেইকাৰণে গৰৈ মাছৰ পোৰা খাম বুলি ভাবিছোঁ। এয়া এতিয়া পুৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু এইফালে এতিয়া ধুনীয়াকৈ গৰৈ মাছটোত জোংডাল সোমাই লৈ এনেকৈ জুইত ধুনীয়াকৈ পুৰি আছোঁ। আৰু আপোনালোকে কমেণ্টত জনাবচোন কোনে কোনে গৰৈ মাছৰ পোৰা খাই ভাল পায়। আৰু এইফালে মাছ পোৰা খাই যোনে যোনে ভাল পায় কমেণ্ট কৰিলে হ'ল। আৰু এইফালে মাছ পোৰা হ'লে আৰু ৰেডি। ইয়াৰ পিছতে আৰু দেখাই আছোঁ মাছ পোৰাত কি কি দিছোঁ। এইফালে ভিডিঅ'টো শেষলৈ চাই থাকিব বুলি আশা ৰাখিছোঁ। আৰু এইফালে কেঁচা পিঁয়াজ, লগতে কেঁচা জলকীয়া আৰু অকণমান মিঠাতেল দি দিছোঁ, লগত অলপ নিমখ দি ধুনীয়াকৈ মিক্স কৰি আজিৰ ৰেচিপিটো হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টি চাই যদি ভাল পালে লাইক এটা কৰি দিব আৰু লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ ইউটিউব চেনেলৰ এই ভিডিঅ'টি চাই আছে আৰু এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ফেচবুক পেজত যদি আপোনালোকে ভিডিঅ'টি চাই আছে, ফেচবুক পেজটো যদি এতিয়ালৈ ফ'ল' কৰা হোৱা নাই তেন্তে ফ'ল' কৰি দিব বুলি আশা ৰাখিছোঁ। আৰু ঠিক আছে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ। আৰু ফ্ৰেণ্ডছ, মই আশা ৰাখিছোঁ যে মোৰ ভিডিঅ'বোৰ আপোনালোকে সকলোৱে সদায় ছাপোৰ্ট কৰি যায়, যেনেকৈ কৰি আহিছে। আৰু মোৰ ইউটিউব চেনেলটো সদায় আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ। লগতে কলিতা ফেচবুক পেজটোও ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিছোঁ। আৰু সদায় এই আশাৰে মই ভিডিঅ'বোৰ বনাই যাওঁ। আৰু ঠিক আছে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ আৰু অতি সোনকালে লগ পাম। তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। ঠিক আছে ফ্ৰেণ্ডছ, থেংক ইউ।